নমস্কাৰ, আজি আমি আলোচনা কৰিম দুটা শাৰীৰ পূৰণ। কাৰণ ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাইছিলোঁ কি যে এটা শাৰীত আমি কেনেকৈ পূৰণ কৰিব পাৰোঁ, মানে এটা শাৰীৰ পূৰণ কেনেকুৱা আছিল। আৰু আজি আমি চাম আজি কি দুটা শাৰীৰ পূৰণ। দুটা শাৰীৰ পূৰণ হ'লে আমি কেনেকৈ পূৰণ কৰিব লাগে। মই ইয়াৰ আগৰ ভিডিঅ'টো কৈছিলোঁ যে আমি পূৰণ কৰোঁতে সদায় বা যোগ কৰোঁতে বা বিয়োগ কৰোঁতে আমি সদায় কোনফালৰ পৰা কৰিব লাগে বুলি কৈছিলোঁ, একক স্থানৰ পৰা। তেতিয়াহ'লে আমি ইয়াতে প্ৰথম অংকটো মই ইয়াত তিনিটা অংক লৈছোঁ আৰু আপোনালোকক মই দেখুৱাই আছোঁ। তিনিটা অংকই আপোনালোকক মই চল্ভ কৰি দেখুৱাই আছোঁ কেনেকৈ কৰিব পাৰি অতি সহজে। ইয়াত প্ৰথমতে ইয়াত একক স্থানত আছে 2, গতিকে প্ৰথমে আমি একক স্থানৰ সংখ্যাটোৰে আমি কি কৰিম, ইয়াৰ একক স্থানক পূৰণ কৰিম। তাৰপিছত আমি এই একক স্থানৰ সংখ্যাটোৰে অৰ্থাৎ এই সংখ্যাটোৰ একক স্থানৰ তলৰ শাৰীটোত থকা একক স্থানৰ প্ৰতিটো সংখ্যাৰে ওপৰৰ প্ৰতিটো সংখ্যা কি কৰিব লাগে, পূৰণ কৰিব লাগে। অৰ্থাৎ পূৰণৰ মেইন হেৰিটো কি আছে যে তলৰ শাৰীটোত থকা প্ৰতিটো সংখ্যাৰে একক স্থানৰ সংখ্যা 10 স্থানৰ যদি শতকৰে হওক যিয়ে নাথাকক, আমি প্ৰতিটো সংখ্যাৰে ওপৰৰ প্ৰতিটো সংখ্যা কি কৰিব লাগে, পূৰণ কৰিব লাগে। আৰু প্ৰথম একক স্থানৰ সংখ্যাৰে যিটো আমি পূৰণ কৰি পাম সেইটো প্ৰথম শাৰীত বহিব। দ্বিতীয়টোৰে পূৰণ কৰিলে আমি যিটো পাম সেইটো ছেকেণ্ড শাৰীত বহিব। তাৰপিছত যদি আৰু থাকে তেতিয়া নেক্সট শাৰীত বহিব। ঠিক তেনেদৰে আপোনালোকক মই দেখুৱাই আছোঁ। এতিয়া চাব আপোনালোকে প্ৰথমে আমি ইয়াৰ একক স্থানত কিমান আছিলে আমাৰ 2, গতিকে আমি প্ৰথমে 2ৰে পূৰণ কৰিম। 2ৰে প্ৰথমতে কাক পূৰণ কৰিম, একক স্থানত 2 পূৰণ কৰিম, তেতিয়া 2 2 4 হৈ গ'ল। নেক্সট টাইম এই 2টোৰে আমি কাক পূৰণ কৰিম, 7ক 2 7 14, তেতিয়াহ'লে 14 হ'লে আমি সেইদিনা পাইছিলোঁ যে এটাতকৈ বেছি সংখ্যা হ'লে আমি কি কৰিব লাগে, প্ৰথম সংখ্যাটো মানে সোঁহাতৰ সংখ্যাটো ব্যৱহাৰ কৰিব লাগে আৰু বাহুটো আমি কি কৰিব লাগে, হাতে খেপ পঠাব লাগে। তেতিয়া সোঁহাতৰ সংখ্যাটো কিমান আছে, 4, তেতিয়াহ'লে ইয়াত বহিব কিমান, 4। তেতিয়া ইয়াত বহিব কিমান, 4। হাতে কিমান গ'ল আমাৰ 1। এবাৰ আকৌ এই 2টোৰে আমি কাক পূৰণ কৰিম, এই সংখ্যাটো পূৰণ কৰিম। তেতিয়া 2 2 কিমান, 4, হাতে যোৱা একটো আহি যোগ হৈ যাব। তেতিয়া 4 1 কিমান হৈ যাব, 5। অৰ্থাৎ প্ৰথম শাৰীত আমি একক স্থানত 2টোৰে যেতিয়া আমি ওপৰৰ প্ৰতিটো পূৰণ কৰিলোঁ, তেতিয়া ৰিজাল্ট কিমান আহি গ'ল, 544 বা 544। এতিয়া সেইটো হৈ গ'ল। এতিয়া আমি নেক্সট সংখ্যাটোৰে, কাৰণ একক স্থান হৈ গ'ল, এবাৰ নেক্সট সংখ্যাটোৰে পূৰণ কৰিম, কাৰণ প্ৰত্যেককে পূৰণ কৰিব লাগিব বুলিছিলোঁ। তেতিয়া 2 4 8, যিটো সংখ্যাৰে পূৰণ কৰিম তাৰ পূৰণ ফলটো সদায় তাৰ ঠিক তলত বহে। তেতিয়াহ'লে আমি 4ৰে পূৰণ কৰিছোঁ 10 স্থানৰ সংখ্যাটোৰে, তেতিয়া আমি ইয়াতে কি বহাম, 10 স্থানত বহাম আমি। এইবাৰ আমি কি কৰিম, 4ৰে যিটো পূৰণ কৰিছোঁ 7 2 8 হৈ গ'ল। 4টো যিটো সংখ্যাৰে পূৰণ কৰিছোঁ তাৰ তলত বহিব সংখ্যাটো। এইবাৰ 4ৰে কাক পূৰণ কৰিম, 7ক পূৰণ কৰিম। 4 7 28, গতিকে 28ত কেইটা সংখ্যা আছে, 2টা, গতিকে সোঁহাতৰ সংখ্যাটো বহিব ইয়াতে, কিমান বহিব, 8 বহিব ইয়াতে। তাতে কিমান যাব, 2। নেক্সট আমি এই 4টোৰে আকৌ কাক পূৰণ কৰিব লাগিব, 2। 7 2 কিমান, 8, হাতে কিমান গৈছিল, 2, গতিকে 8 2 যোগ কৰিলে কিমান হ'ব, 10। এতিয়া আমি কি কৰিম, যিখিনি সংখ্যা পালোঁ এই দুটা লাইন আমি কি কৰিম, এতিয়া যোগ কৰিম। যেনে 4 4 সৈতে 8 যোগ কৰিলে 12, 12 কিমান বহিব, 2, হাতে 1, 8 পাছে কিমান, 13, 13 হাতে যোৱা একটো যোগ কৰিলে কিমান হ'ব, 14, হাতে 1 গ'ল। 0 আছিলে, 0 সৈতে 1 যোগ কৰিলে 1, ইয়াত কিমান আছিলে, 1। অৰ্থাৎ উত্তৰ হ'ব কিমান, 11,424। ঠিক তেনেকৈ আমি যদি ছেকেণ্ড অংকটো লৈ একেদৰে 4ৰে প্ৰথমে 5ক পূৰণ কৰিম। 4 5 কিমান হ'ব, 20, গতিকে 20ৰ একক স্থানৰ সংখ্যাটো বহিব কিমান, 0, গতিকে এইটো বহিব 0। হাতে কিমান গ'ল আপোনাৰ, 2। নেক্সট আমি 4ৰে কাক পূৰণ কৰিব লাগিব, একক। 4 1 4, হাতে যোৱা 2টো যোগ কৰিলে কিমান হ'ব, 4 2 6 হৈ যাব এইটো। নেক্সট 4ৰে কাক পূৰণ কৰিব লাগিব, একক, কাৰণ প্ৰত্যেকটো পূৰণ কৰিব লাগিব আমি, গতিকে 4 1 4 হৈ গ'ল। নেক্সট সংখ্যা থাকিল আমাৰ 8, কাৰণ আমি অলপ আগতে মই কৈছিলোঁ যে তলৰ প্ৰতিটো সংখ্যাৰে ওপৰৰ প্ৰতিটো সংখ্যা পূৰণ হয়। তেতিয়াহ'লে 8ৰে আমি 5ক পূৰণ কৰিলে 8 5 40, 40ত দুটা সংখ্যা আছে, গতিকে আমি সোঁহাতৰ সংখ্যাটো ব্যৱহাৰ কৰিম, কিমান, 0, হাতে কিমান যাব, 4। নেক্সট এই 8ৰে কাক পূৰণ কৰিম, একক। 8 1 8, 8 সৈতে 4 যোগ কৰিলে 8 4 12, 12 দুটা সংখ্যা আছে, গতিকে আমি সোঁহাতৰ সংখ্যাটো ব্যৱহাৰ কৰি দিলোঁ, 2, হাতে কিমান গ'ল, 1। নেক্সট 8ৰে আমি একক পূৰণ কৰি 8 1 8, হাতে যোৱা একটো যদি মই যোগ কৰোঁ, যদি 8 1 কিমান হৈ যাব, 9। এতিয়া পূৰণ কৰি যিকেইটা লাইন পালে সেইটো আমি কি কৰিব লাগে, যোগ কৰিব লাগে। তেতিয়াহ'লে 0 6, 4 2 কিমান হ'ব, 6, আৰু কিমান আছে, 9। অৰ্থাৎ উত্তৰ আছে কিমান, 9,660। ঠিক তেনেকৈ আমি এইটোও একেদৰে কৰিব পাৰোঁ। প্ৰথমে আমি 0ৰে পূৰণ কৰিব লাগিব। 0 5 0, কাৰণ যিকোনো সংখ্যালৈ 0 পূৰণ কৰিলে 0 হয়, আমি জানো এইটো। 0ৰে আকৌ 0 পূৰণ কৰিলে আকৌ 0, 0ৰে 2 পূৰণ কৰিলে 0, অৰ্থাৎ প্ৰথম শাৰীটো শেষ। ছেকেণ্ড সংখ্যাটোৰে যদি মই পূৰণ কৰোঁ, 3 5 15, গতিকে 15 দুটা সংখ্যা আছে, গতিকে ইয়াৰ একক স্থানৰ সংখ্যাটো বহিব। একক স্থানত কিমান আছিলে, ইয়াতে 5, গতিকে ইয়াত বহিব 5। হাতে কিমান যাব আমাৰ, 1। 3ৰে 0 পূৰণ হৈছে, 3 0 0, হাতে যোৱা একটো যদি যোগ কৰোঁ, 0 1 1। নেক্সট
3 দুগুণ 6 তেতিয়া এইটো আহিব 6 কাৰণ হাতে যোৱা নাছিল আমাৰ কোনো সংখ্যা কি কৰিব লাগে আমি যোগ এতিয়া আমি এটা 0 যোগ কৰি দিবলে 0 সৈতে 5 যোগ কৰিলে 5 0 সৈতে 1 যোগ কৰিলে 1 6 অৰ্থাৎ উত্তৰ কিমান হ'ব 6150 এনেদৰে আমি কি কৰিব পাৰো দুটা শাৰীৰ অংকবিলাক কৰিব পাৰো কেৱল আমি এটা মন কৰিব লাগে কি আমি যিমান শাৰীৰে পূৰণ নকৰো কিয়া কি কৰিব লাগে আমি তলৰ প্ৰতিটো সংখ্যাৰে ওপৰৰ প্ৰতিটো সংখ্যা কি কৰিব লাগে ইয়াৰ প্ৰতিটো সংখ্যাৰ ওপৰৰ প্ৰতিটো সংখ্যাক পূৰণ কৰিব লাগে প্ৰথম সংখ্যাটোৰে পূৰণ কৰিলে প্ৰথম শাৰী পাম নেক্সট সংখ্যাটোৰে পূৰণ কৰিলে দ্বিতীয় শাৰী পাম ঠিক তেনেদৰে যদি আমি আৰু শাৰী থাকে তেতিয়া নেক্সট এনেকৈ সংখ্যা শাৰীবিলাক কি হৈ যায় আগুৱাই গৈ থাকে আৰু এখন আমি গোটেইবিলাক ইয়াত পোৱা পূৰণ ফলবিলাক আমি কি কৰিব লাগে যোগ কৰিব লাগে নিশ্চয় আপোনালোকে মোৰ ভিডিঅ'টো বুজি পাইছে আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু এনেকুৱা ধৰণৰ আৰু আগুৱাই লাহে লাহে প্ৰতিটো টেকনিক আপোনালোকে দেখুৱাই যাই থাকিম ভগ্নাংশৰ পৰা আৰম্ভ কৰি সকলোবিলাক গতিকে আপোনালোকে মোৰ ভিডিঅ'বোৰ মিছ নকৰিব থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' থেংক ইউ